হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ পোৱা দিনটো। আজিৰ দিনটোতে মই মা হোৱা সুবিধাকণ পাইছিলোঁ। মা বুলি ক'লেতো সঁচাকৈ হৃদয়ৰ এটা বেলেগ শব্দ। মা বুলি ক'লে বুকুখন একেবাৰে ঠাৰকৈ মাৰে। সঁচাকৈ মা হোৱাৰ দিনাৰ পৰা বুজিছোঁ মা শব্দটোৰ অৰ্থ কি। আজিৰ দিনটো খুবেই বেছি ভাল লাগিছিল যেতিয়া মই মা হৈছিলোঁ। আৰু সঁচাকৈ ছোৱালী এজনী জন্ম পাইছে যে সেইটো মোৰ কাৰণে বহুত সুখৰ কথা। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ছোৱালী হোৱাই মই বেছি ভাল পাইছোঁ। ল'ৰা মই বেয়া নাপাওঁ, কিন্তু ছোৱালী হোৱাই মই বেছি ভাল পাইছোঁ সঁচা কথা ক'বলৈ গ'লে। আৰু ইমান বেছি ভাল লাগিছিল আজিৰ দিনটোত। সেই দিনটোৰ কথা মনত পৰিলে এতিয়াও চকুৰ পানী ওলাই যায়। আৰু এয়া প্ৰায় দুপৰীয়া মই 12:30 এটাত ব্লগটো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাৰ পৰা সময়ে নাপালোঁ। আৰু ছোৱালী দেখিছেনে, বা স্কুলটো আজি নাছিলে বাৰু, ছেটাৰডে আছিলে। ৰাতিপুৱাৰ পৰা কিমান যে ফূৰ্তি। বাৰ্থডে বুলি ক'লে হয় সঁচাকৈ বহুত ফূৰ্তি। আৰু যিহেতু মই বাহিৰত বাৰ্থডেখন পাতিম বুলি ভাবিছোঁ, সেইকাৰণে অলপ জগাটো বেছি হৈছে, সজাব প্ৰব্লেম হৈছে। আৰু সঁচাই খুবেই ভাল লগা দিন আজিৰ দিনটো। সদায় এটা বছৰ ৰখি থাকে ছোৱালীয়ে, বাৰ্থডে আহিব। আৰু সেই দিনটো আজি আহি গ'ল। আৰু নাপাতো বুলি কৈয়ে বাৰ্থডেখন প্ৰায় সদায় ডাঙৰে হৈ যায়, কাৰণ কাক নামাতিকে থাকিম। সকলোবোৰতো নিজৰ ঘৰৰ দৰেই ন। আৰু যিহেতু মই মাহঁতৰ ঘৰৰ ওচৰতে আছোঁ, আপোনালোকক চাগে আগতে কৈছোঁ মোৰ মাৰ ঘৰ মোৰ ওচৰতে, মানে মোৰ জন্ম জগা। আৰু মই বিয়া হৈ তাতেই আছোঁ ওচৰতে মাহঁতৰ ঘৰত। সেইকাৰণে গোটেইখিনি মানুহেই মোৰ আপোন। আৰু সকলোকে মাতিব পৰা নাই, কাৰণ ঘৰৰখিনি মাতিছোঁ মই আপোনালোকক কৈছোঁৱেই আগতে। কাৰণ কিমান কৰিব, দুজন মানুহে অকলে এখন বাৰ্থডে পাতি কাম কৰা। বেলেগ মানুহ থাকিলেওতো নিজে কৰিব লাগে। আৰু এতিয়াহে মই ড্ৰেছ কৰিব টাইম পাইছোঁ। ৰাতিপুৱাৰ পৰা যেনি তেনিয়ে আছিলোঁ। আৰু বেলুন সজাব মানুহ ইটো আহিছে গৈছে, নোৱাৰিছে বেলুনবিলাক পৰি যায় যে। লাষ্ট টাইমত বৰদেউতাৰ ল'ৰাটো আহি বেলুনবিলাক সূতাৰে গাঁঠি কিবাকৈ মিলাই দিলে। সঁচাকৈ বহুত কষ্ট। বাহিৰত যদি আপুনি সজাব খোজে ভালকৈ নিমিলে তেতিয়া, কাৰণ ষ্টেজটো বহুত ডাঙৰ হৈ যায়, নিমিলে। আৰু ফাইনেলি কিবাকৈ বেলুনবিলাক লগাই দিলে দেই। ভাল হওক বা বেয়া হওক নাজানো কেনেকুৱা হৈছে, কিন্তু কিবাকৈ বেলুনবিলাক লগাই দিলে। আৰু ছোৱালীৰ একেবাৰে অপেক্ষাৰ সময়, একেবাৰে ক'ব নোৱাৰা হৈ আছে। কেক কাটিং কৰে। আৰু বলক আপোনালোকে কেক কাটিং কৰা চাই থাকিব। আৰু এতিয়া তাই প্ৰিন্সেছ হ'ব ওলাই আছে। বাৰ্থডে গাৰ্ল প্ৰায় ৰেডি। আৰু এইবিলাক দেখিছেনে, আজিকালি যে ল'ৰা ছোৱালীয়ে কি শিকিছে, এইবিলাক যে কি লাগে নহয়। আৰু এয়া মই ৰেডি কৰি দিব খুজি আছোঁ, কিন্তু পিন এটা লাগে, মোৰ লগত পিন নাছিলে, মাক খুজি আছোঁ। আৰু তাই চকলেটো খাই আছে, আৰু ৰখিও আছে যে কেক কাটিং কৰিব। আৰু গোটেইবিলাক তাইৰ ফ্ৰেণ্ড আহিছে। আৰু মই নোৱাৰিলোঁ, মই কৈছোঁ খুৰী তুমি কৰা, মই নোৱাৰোঁ। আৰু কাৰণ মই পিনটো বিচাৰি নাপালোঁ, খুৰীমাক খুজি আছোঁ। আৰু সঁচাকৈ এইখিনি সময় মানুহ আহিলে অলপ ধৰক কিবা কিবি কি কৰোঁ কি নকৰোঁ লাগে। আৰু ফাইনেলিয়ে খুৰী আমাৰ লগাই দিব। খুৰীক কৈছোঁ তুমি লগাই দিয়া বুলি। আৰু এইখিনি সময় যেতিয়া মানুহ আহি পায়, আপুনি বহিব ক'ব নে কি ক'ব, যেতিয়া অলপমান হৰদৰভৰ হৈ যায় আৰু দিয়ক। তাৰপিছত এতিয়া খুৰী লগাই দি আছে। আৰু খুৰী লগাই দিয়াৰ পিছত আমি কেক কাটিং কৰিম, কাৰণ ফ্ৰেণ্ডখিনিকে ৰখি আছিলোঁ তাইৰ। আৰু ফাইনেলি ফ্ৰেণ্ডখিনি আহি পালে। আৰু ছোৱালীৰো অপেক্ষা শেষ। বাৰ্থডেৰ ফাইনেলি টাইম আহি পালে তাই কেক কাটিং কৰা। আৰু সঁচাই দেই, ল'ৰা ছোৱালীবিলাকৰ যে কি ফূৰ্তি ন কেক কটা সময়খিনি। আগতে আমি তেনেকুৱা ইমান অপেক্ষা কৰি থকা নাছিলোঁ, যি হয় হ'ব আৰু। কিন্তু আজিকালি যে কিমান, আজি প্ৰায় 6 মাহৰ পৰা সদায় সোধে মা মোৰ বাৰ্থডে কেতিয়া, মা মোৰ বাৰ্থডে কেতিয়া। যদি কোনোবা বাৰ্থডেত মাতে তেতিয়াই সোধে যে মোৰ মা বাৰ্থডে কেতিয়া, মোৰ বাৰ্থডে আহিলনে, মোৰ বাৰ্থডে পৰহি নেকি, অঁ বেটা তোমাৰ বাৰ্থডে পৰহি। সদায় তেনেকৈ কৈ আজি লাষ্টৰ সময়খিনি আহি পালে। আৰু এয়া কেকটো ঘৰৰ ওচৰৰে শৰ্মিষ্ঠা বুলি কয়, তাইৰ টিউশ্যন মেম হয়, বনাই দিছে। সকলোৱে খাই বহুত টেষ্টি পাইছে। আৰু তাকে কৈছোঁ যে কেকটো টেষ্টি হৈছে, তোমাক বহুত বহুত ধন্যবাদ। আৰু সকলোৱে ভাল পাইছে, ভাল পোৱাৰ কাৰণে ভাল লাগিছে। কেকটো ভালকৈ আগতে হেৰি কৰি লওঁ। ফটো কৰোঁ না দিয়া বাৰবি খুৱাই দিয়া, শ্ৰেক খুৱাই দিয়া। মামা শ্ৰেক খুৱাই দিয়া, শ্ৰেক লৈ খুৱাই দিয়া, একো নহয়।
একো নহয় শ্ৰেক খুৱাই দিয়া বাৰ্বি শ্ৰেক খুৱাই দিয়া খুৱাই দিয়া শ্ৰেক খুৱাই দিয়া দেখা খুৱাই দিয়া খুৱাই দিয়া কেক কাটাৰ লগে লগে মানে খোৱা ষ্টাৰ্ট কৰি দিলোঁ কাৰণ নহ'লে বা দেৰি হৈ যাব আৰু ঠাণ্ডাৰ দিন বস্তুবিলাকো ঠাণ্ডা হৈ যাব তাৰ কাৰণে ফ্ৰেণ্ডকেইজনীক বহিব দিলোঁ এয়া শ্ৰেয়াৰ লগৰ ক্লাছমেট নহয় দেই তাইতকৈ সৰু বাৰু আৰু লগ আৰু স্কুলত ৰখি থকা এই যে ব্লেক কালাৰ কোট পিন্ধিছে তাইহে ক্লাছমেট বাকীবিলাক তাইতকৈ সৰু তথাপিতো মাকৰ লগ আৰু ধৰকচোন তেনেকৈ আৰু ঘৰৰ মানুহখিনিয়ে বৰ বিশেষ মানুহ মতা নাই আৰু যেনে তেনে বাৰ্থডেখন হৈ গ'ল আৰু সঁচাকেই সকলোৱে আহিছে খুব ভাল লাগিছে যিখিনি মানুহ মই মাতিছোঁ সেইখিনি গোটেইখিনি আহিছে ভাল লাগিছে আৰু এয়া খুৰী কেনেকুৱা হৈছে খুৰী মা মোক খুৰা বুলি মাততে খুৰীয়ে হ'ব আবু বুলি মাতিব আবু বুলি এইবাৰ মা বিলাব আহিছে আৰু সেই যে টুপি পিন্ধি আছে মোৰ শহুৰ দেউতা গোটেইখিনি একেলগে খোৱাত বহিছে এয়া লাষ্ট টাইমত আৰু সঁচাকৈ সকলোবোৰ আহিছে এয়া মোৰ বৰমা এয়া খুৰা বৰদেউতা দেউতা তিনি ভাই লগ লাগিছে এয়া টুপি পিন্ধি আছে যে ছাইডৰ ফালে এয়া মোৰ বৰদেউতা আৰু মাজৰটো মোৰ দেউতা এয়া খুৰীমা খুৰা গোটেইখিনি একেলগে সঁচাকৈ দেই গোটেইবিলাক যে একেলগে লগ লাগিলে ইমান ভাল লাগে আৰু ঘৰৰ মানুহখিনি লগ পালে একদম নষ্টালজিক হৈ যাওঁ একেবাৰে কথাত তত নাই কোনে কি কয় কোনো ঠিক নাই মানে কথা আৰু কথাই মেইন 2টা বাজিব হ'ল খানা শেষ হ'ল আলহীবিলাক গ'ল ঘৰত বহুতকে বাৰ্থডেত মাতিব পৰা নাই ভিডিঅ'টো চাই নাভাবিব যে আপোনালোকক নামাতিলোঁ বুলি কাৰণ সঁচাকৈ কৈছোঁ জাগাৰ বহুত অসুবিধা আৰু ঘৰৰ একেবাৰে এৰিব নোৱাৰাখিনি মানে ওচৰৰখিনি বা সদায় লাগি থকাখিনি তাইৰ ফ্ৰেণ্ডখিনি তেনেকৈ মাতিছোঁ সকলোকে মাতা নহ'ল তাৰ কাৰণে খুবেই দুখিত আৰু আগলৈকে যদি পাৰোঁ তেতিয়া মাতিম